অকলে অকলেনো মই কিমান খাম বাৰু তুমি নিজে কোৱাচোন বাৰু বেঙেনা শুকোৱা নপৰি নহয় কি কৰিব মায়ে ঘৰতে বিহু বুলি নিমকি বনাইছিলে তাকে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ এয়া অলপ অলপ হৈছে তাকে দেখাই দিছোঁ এয়া হ'ল বিহুৰ দিনা ৰাতিপুৱা আমি সকলোৱে মিলি জলপান খাই আছোঁ গুড়টো লুকাই গ'লগৈ হাই ফ্ৰেণ্ডছ মই এতিয়া দুটামান ৰিলছ বনাই আহিলোঁ এতিয়া মোৰ ভাগৰ লাগিছে ৰিলছ বনাই সেইটো কাৰণে এতিয়া বিচনাতে বহি দিলোঁ মোৰ গাটো বেয়া সেইকাৰণে তথাপিতো আৰু জ্বৰ কাহ হৈ আছে সেইটো কাৰণে যি হ'লেও বিহু বুলি ৰিলছ কেইটামান বনাইছোঁ আশা কৰোঁ তোমালোকে ভিডিঅ'কেইটা চাবা মোৰ ফালৰ পৰা সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা যাচিছোঁ আশা কৰোঁ তোমালোকে বিহুৰ দিনকেইটা ভালে কুশলে পাৰ কৰিবা আমি এতিয়া চাবলৈ যাম গুৱাহাটীত প্ৰত্যেক বছৰে পাতি আহিছে আৰু এইবাৰো পাতিছে আমি যাম চাবলৈ আৰু তোমালোককো দেখাম দে পাৰিলে তোমালোকে চাবা আমি এতিয়া গৈ আছোঁ চব পূজা চাবলৈ বুলি আপোনালোকক যিমান পাৰোঁ দেখাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব এতিয়া আমি আহি পাই গ'লোহি মানুহ কিন্তু বহুত হৈছে দেই কি লাগে বাবু পাবাচোন যোৱা নহ'লে মই নোৱাৰিম ল'বলৈ বাবু এইটো লোৱা এইফালে চাওঁ এতিয়া আমি পূজা চাই খাই বৈ লাহে লাহে এতিয়া ঘৰলৈ যামগৈ আৰু এতিয়া আমি খোজকাঢ়ি খোজকাঢ়ি গাড়ীৰ ওচৰলৈ গৈ আছোঁ ইমান মানুহ হৈছে দেখিছেনে বাৰু ইমান জাম হৈছে আমি এতিয়া ইয়াতে ৰখি থাকিবলগীয়া হৈছে কমচে কম আধা ঘণ্টামান যোৱাৰ পাছতহে আমি আহিব পাৰিছোঁ
ভাইটিক এখন মাস্ক লাগে লাগে কৈ আছিলে, তাৰ বাবে এখন কিনি দিলোঁ। এতিয়া চাওকচোন পিন্ধি যাইছে গাড়ীতে। আহিয়ে পাইছোঁহিহে, এতিয়া আমাৰ ঘৰত জেং বিহু গাবলৈ আহিছে। এই বিহুযোৰাত কিন্তু ময়ো গাইছোঁ দেই, খালি আজি গোৱা নহ'ল, কাৰণ মই ওলাই আছিলোঁ। বাহঁতি অহা দেৰি হ'ল বাবে মই কাপোৰ চাপোৰ খুলি মেলি পূজা চাবলৈ গুচি গ'লোঁ। আৰু এয়া হ'ল আমাৰ গাঁৱৰ সৰু হুঁচৰি যোৱা। নাচনীকেইজনী কিন্তু সেইকেইজনীয়ে, কাৰণ আমাৰ গাঁৱত সৰু ল'ৰা ছোৱালী নিচেই কম। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি চাই ভাল পালা এটা লাইক, আৰু যিসকলে নতুনকৈ চাই আছা প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।